হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ? সকলোৰে ভালনে? আশা কৰিছোঁ সকলো ভালে আছে আৰু বৰ্তমান মোৰ খবৰো ভাল। আৰু এতিয়া মই ফ্ৰেছ হৈ পেলাই এতিয়া চাহ একাপ খালোঁ। ইয়াৰ পিছত এতিয়া কিবা কিবি কাম কৰোঁ, তাৰপিছত চাই থাকোঁ। মুনু উঠিলে আৰু এতিয়া মুনুৱে বাপেকৰ লগত খেলি আছে। তাৰপিছত দেখাই আছোঁ ৰ'ব। এইজনী মুনু খেলি আছে। ভৰি ওপৰত দাঙি দিয়েগা মুনু। ঠিক আছে 5000 দি দিম মুনু নাচাই এতিয়া খেলি আছে। যা তাত লালু আছে, লালু আৰু আৰে বাপেক বহি আছে যা। মুনু গুড মৰ্নিং কৈ দিয়া বেটা। মা গুড মৰ্নিং কৈ দিয়া। গুড মৰ্নিং কৈ দিয়া। দেহা অ মুনু হাঁহি এটা মাৰি দিয়া, মই কলি যা হাঁহি মাৰি দিয়া। এইজনী মোৰ মাক একদম বিৰাট দুষ্ট কৰি আছে। এনেকৈ এইজনী বহুত দুষ্ট কৰি আছে, মানে একদম ডাৱৰীয়া বতৰ বহুত, সেইকাৰণে অলপ এনেকৈ হাত দীঘল কাপোৰ পিন্ধাই থৈছোঁ। তাৰপিছত বৰষুণ পূৰা বেছি বৰষুণ দি আছে। তাৰপিছত তেনেকৈ আৰু কাপোৰ কানিবিলাকতো শুকুৱাই নাই, ক'বই নালাগে। সেইটো গোটেই ঘৰ দুৱাৰ অৱস্থা নোহোৱা হৈছে। আৰু এইও একদম আমনি বেছি। এতিয়া শুব তাইক শুৱাই লওঁ মই। চাই থাকক। এইজনী আমাৰ মুনু উঠি আছে। এজনী মুনু দেই আমাৰ মুনু সকলোৱে আশীৰ্বাদ কৰিব দেই, হুনু ধুনুকৈ ডাঙৰ হ'বলৈ দেই ন মা। এইজনী আমাৰ মুনু, বৰষুণৰ বতৰ, আমাৰ মুনুৱে দুষ্ট কৰি আছে। লৈ আছোঁ মুনুক লৈ আছোঁ। মুনুৱে দুষ্ট কৰি আছে বহুত, দুষ্ট মুনু গৈ থাকিবলগীয়া হৈছে। দেখিছেনে মুনু গৈ থাকিবলগীয়া হৈছে, বহুত দুষ্ট মুনু। এয়া শিলগুটি ৰাস্তা খোজকাঢ়ি গৈ আছোঁ, মানে ঘৰৰ ওচৰতে। এয়া পালোহি, এইবিলাক চব পানী ঘৰ পালোহি হা। এয়া মই ওচৰৰ মানুহ এঘৰত আহিছোঁ। মই কাপোৰ চিলাবলৈ আহিছিলোঁ, কিন্তু ছোৱালীজনী নাই, বজাৰত গৈছে। সেইটো কাৰণে অলপমান বহিছোঁ। এয়া আকৌ উভতি ঘৰলৈ আহি আছোঁ। একদম ওচৰতে হয়, ঘৰ পালোঁহি আৰু। পাই গ'লোঁ। এয়া মই আহি পালোঁ। এতিয়া 7টামানে বাজিব হ'ল। তাৰপিছতে মই ভাতটো সোনকালে বনাব লাগিব। যাওঁ বনাওঁগৈ, চাই থাকক। এয়া পটল বইল কৰি এফাল কৰি কাটি লৈছোঁ। এইখিনি এতিয়া মই বনাম, কেনেকৈ বনাম চাই থাকক। এয়া অলপ মছলা বটি লৈছোঁ, বেছি পেলাই আপোনাৰ অলপমান জালুক দিছোঁ, আদা নহৰু আৰু জিৰা অলপ দিছোঁ, আৰু এয়া পটল। এয়া মোৰ পটল ভাজি আছোঁ, হ'ব আৰু। আলু দিলোঁ, পটল এনেকৈ ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত অকণমান পানী দিম। এয়া মোৰ পটল ৰেডি। এতিয়া বনাম, আৰু এখন বনাম, চাই লওক কি বনাওঁ। এয়া মাংস লৈছোঁ, খাহী মাংস, পিঁয়াজ আলু আৰু মছলা অলপ বটি লৈছোঁ। এয়া মছলা ভাজি লৈছোঁ, ভাজি আছোঁ মানে। ভালকৈ ৰেচিপিটো বেলেগ দিনা দিম বাৰু, এতিয়া এনেই জাষ্ট দেখামহে আৰু দেই কি কৰিছোঁ। বেলেগ দিনা মই কেনেকৈ বনাইছোঁ, কি কথা ভালদৰে ডিটেইলছত দেখাম বাৰু। এয়া চাই লওক। আজি এয়া হ'ব, কাৰণ ঠাণ্ডা বতৰ, খুব বেছি বৰষুণ দি আছে আমাৰ ফালে, আৰু মানে বহুত বেছি বৰষুণ, আৰু ভাল নলগা হৈ গৈছে। মাজতে খুব বেছি ৰ'দ দি আছিলে, এতিয়া একদম পূৰা বৰষুণ। তো বৰষুণৰ বতৰত যদি অলপ মছলা আৰু মাংস খাবলৈ পোৱা যায়, তো কথাই বেলেগ আৰু ভাল লাগিব মানে একদম জ্বলা অলপ। তো চাই লওক।
ভিডিঅ' চাই কেনেকুৱা পালে সেইটো জনাবলৈ কিন্তু নাপাহৰিব দেই, কমেণ্ট কৰি জনাব। লগতে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। এয়া মোৰ প্ৰায় ভজা হৈছে, লগতে মই আলুও দি দিলোঁ। এতিয়া মই ইয়াতে 5টামান চিটি মাৰিম, 4-5টা চিটি মাৰিলে হৈ যাব, যিহেতু মই কুকাৰত বনাইছোঁ। তাৰপিছত ৰেডি হৈ গ'ল। কমেণ্ট কৰি জনাব দেই।